নমস্কাৰ বন্ধুসকল, বাস্তু ঋতুলৈ আপোনালোকক স্বাগতম। বন্ধুসকল, আজি বিষয়টো হৈছে আইনা। হয় বন্ধুসকল, আইনাখনে আপোনাৰ গোটেই জীৱনটো সলনি কৰি দিব পাৰে, মানে আপোনাৰ বিবাহ বিচ্ছেদ কৰি দিব পাৰে। এখন ভাল সংসাৰ, এটি সুখত থকা ফেমিলি, অৰ্থাৎ এটি খুব সুখে শান্তিৰে বাস কৰি থকা এহাল দম্পতীৰ মাজতো এখন আইনাই বিভেদ কৰি দিব পাৰে। হয় বন্ধুসকল, গতিকে আপোনালোকে আইনাখন ঘৰৰ যিকোনো দিশত থোৱাটো একেবাৰে উচিত নহয়। আপোনালোকে বিশেষকৈ বেডৰুমত আইনা একেবাৰে ৰাখিব নালাগে। কিন্তু আজিকালি কি হয়, মহিলাসকলৰ যিহেতু বেডৰুমৰ লগতে বেছিভাগে ৰাখে, কাৰণ তেওঁলোকৰতো মেকআপবিলাক থাকে মহিলাসকলৰ। তো সেই মেকআপবিলাক কৰিবৰ কাৰণে ধৰি লওক বেডৰুমৰ পৰা আকৌ অন্য এটা ৰুমলৈ তেওঁলোকে যাবলৈ বেয়া পায় মেকআপৰ কাৰণে, গতিকে বেডৰুমতে বহুতে আইনাখন ৰাখি থয়। তো এই ক্ষেত্ৰত কিন্তু বহুত সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়। আপোনালোকে আইনাখন এনেকুৱাকৈ ৰাখিব, মানে ধৰি লওক নহ'লেও নচলে, মানে প্ৰত্যেকটো ৰুমতে এখন এখন আইনা ৰখাৰ কোনো প্ৰয়োজন নাই। আপুনি এখনেই আইনা ৰাখিব, তাতে সকলোৱে আপোনালোকে মুখ চাব। কিন্তু সেই আইনাখন আপুনি থওঁতে বহুখিনি সাৱধানতা অৱলম্বন কৰিব লাগে। বিশেষকৈ দিশটো আপুনি আইনাক দক্ষিণ দিশে আৰু পশ্চিম দিশে নাৰাখিব। দক্ষিণ দিশত ৰাখিলে কি হ'ব, আমাৰ উত্তৰ দিশটো কুবেৰ দিশ বুলি কোৱা হৈছে। উত্তৰৰ পৰা আপোনাৰ অৰ্থ সন্মান, উত্তৰৰ পৰা আপুনি আমাৰ কি হয়, অৰ্থটো আহে, আমদানিটো আহে। আপুনি যেতিয়া দক্ষিণ দিশে আইনাখন ৰাখি দিয়ে, তো সেই উত্তৰ ছাইডৰ পৰা যিখিনি পজিটিভ এনাৰ্জি আহিব লগা আছিলে, সেইখিনি আহি পেলাই আইনাখনত টক্কৰ দি আকৌ ঘূৰি গুচি যায়। সেইকাৰণে আপোনালোকে দক্ষিণ দিশত একেবাৰে আইনা নাৰাখিব, আৰু পশ্চিম দিশতো নাৰাখিব। পশ্চিম দিশত ৰাখিলে কি হ'ব, পূব দিশৰ পৰা যিখিনি পজিটিভ এনাৰ্জি আহিব লগা আছিলে, সেইখিনি আকৌ ঘূৰি গুচি যাব। পূব দিশৰ পৰা আমাৰ মান যশস্যা বহুখিনি পাওঁ, গতিকে সেই গোটেইখিনিৰ পৰা আপুনি অৰ্থ, আমদানি, মান যশস্যা, মটিভেশ্যন এইবিলাকৰ পৰা আপুনি বঞ্চিত হৈ যাব। এতিয়া বেডৰুমত যেতিয়া আপুনি আইনাখন থ'ব, আপুনি উত্তৰ দিশত নহ'লে আপুনি পূব দিশত থ'ব পাৰে। উত্তৰ দিশত ৰাখিলে কি আপোনাৰ বেনিফিট হ'ব, যেতিয়া আপুনি আইনাখন উত্তৰ দিশত থ'ব, উত্তৰ দিশত থ'লে মানে কি হয়, দক্ষিণৰ পৰা যিটো নিগেটিভ এনাৰ্জি আহিব লগা আছিলে, সি যদি ঘৰখনত এণ্ট্ৰি কৰাৰ আগতে সি আকৌ ঘূৰি যাব। মানে দক্ষিণ দিশৰ পৰা নিগেটিভ এনাৰ্জিটো সি ব্লক কৰি দিব আইনাখনে, যদি আপুনি উত্তৰত ৰাখে। ঠিক তেনেকৈ যদি আপুনি পূবত ৰাখে, পশ্চিমৰ পৰা যিটো নিগেটিভ এনাৰ্জি আহিব লগা আছিলে, সেই পশ্চিম দিশৰ বেয়া নিগেটিভ এনাৰ্জিখিনি আইনাখনে ব্লক কৰি দিব পাৰে। আৰু আইনাখন আপুনি আপোনাৰ বেডৰ ওচৰত একেবাৰে নাৰাখিব। ঠিক মই অলপ আগতে কৈছিলোঁ যে এহাল দম্পতি আপোনাৰ মানে বেয়া ভাগি যাব পাৰে। দম্পতীহালে হোৱা বিচনাখনৰ একেবাৰে ওচৰতে যদি আইনাখন থৈছে, সেইটো খুব বেয়া। ঠিক ভৰি পিছফালে যদি আইনাখন ৰাখিছে, সেইটোতো আৰু বেয়া। সেইটোতো আপোনাৰ একদম মানে বিবাহ বিচ্ছেদ হ'বই হ'ব। এইটো বিবাহ বিচ্ছেদ হোৱাৰ মেক্সিমাম কাৰণ মই দেখিবলৈ পাইছোঁ। বেক চাইডে কেতিয়াও আইনা নাৰাখিব, আৰু আইনাখন এনেকুৱা এটা জেগাতো নাৰাখিব, সেই জেগাটোৱে যাতে মানুহ অহৰহ পাৰ হৈ অহা যোৱা কৰি থাকে। তেনেকুৱা জেগাত যদি আপুনি আইনা এখন ৰাখে, কমপ্লিট আপোনাৰ ফুল প্ৰতিবিম্বটো উঠাকৈহে ৰাখিব। আৰু আইনাখন এনেকুৱা এটা লেভেলত থ'ব যাতে সকলোৱে ধুনীয়াকৈ মূৰটো ফনিয়াব পাৰে, মানে আপোনাৰ চেহেৰাটো চাব পাৰে। তো ঘৰখনততো কোনোবা চাপৰ, কোনোবা আখৰ, মানে সকলোৱেতো হাইটটো সমান নাথাকে। তো চাপৰসকলৰ কাৰণে কি হৈছে, ধুনীয়াকৈ তেওঁ আইনাখন মূৰটো ফনিয়াবলৈ দেখা পালে। কিন্তু ওখ যদি ঘৰত কোনোবা থাকে, যাতে তেওঁ এনেকৈ হাউলি পালি যাতে তেওঁ মূৰটো ফনিয়াব লগা নহওক, তেনেকুৱা হ'ব নালাগে। তো তেনেকুৱা হ'লে কি হয়, তেওঁৰ আইনাখনৰ আধা মানে ইমানটোলৈকে যদি তেওঁ মানে উঠে, ইমানটো যদি আইনাখনৰ পৰা নুঠে, মানে কাট খাই থাকে, তো তেনেকুৱা হ'লে কি হয়, সেই মানুহজনৰ ভৱিষ্যতে ব্ৰেইনৰ প্ৰব্লেম হ'ব পাৰে, ইভেন ব্ৰেইন টিউমাৰ পৰ্যন্ত হৈ যাব পাৰে। 21 বছৰমানৰ পিছত তেনেকুৱা ধৰণৰ প্ৰব্লেমটো হৈ যায়, যদি কণ্টিনিউৱাছলি আইনাখনৰ তলেদি তেওঁ যদি এনেকৈ আধা কাট খাই পেলাই যদি অহা যোৱা কৰি আছে। গতিকে আপুনি আইনাখন খুব এটা ধুনীয়া জেগাত ৰাখক, যাতে যিফালেদি বেছি মানুহ অহা যোৱা নকৰে, আৰু পৰাপক্ষত বিচনাখনৰ পৰা অকণমান দূৰত ৰাখক। বিচনাখনৰ প্ৰতিবিম্বটো আইনাত উঠি থাকিব নালাগে। আৰু যদি কোনোবাই ৰাখিছে বা তেওঁলোকৰ অন্য কোনো জেগা নাই, বা কোনোবাটো বেছিভাগেতো আজিকালি কোনোবা যদি ভাড়া ঘৰত আছে বোলে, তেওঁলোকৰ অন্য ৰুম নাই ৰাখিবলৈ, তেতিয়া তেওঁলোকে এটা কাম কৰিব পাৰে, আইনাখনৰ ওপৰত ডাঠ আপোনাৰ সেইটো চাইজতে কাগজ, নহ'লে আপুনি এটা ধুনীয়াকৈ ফ্ৰেম এটা বনাই পেলাই, কাগজেদি
ঢাকি থ'ব পাৰে। যেতিয়া আপুনি মানে চেহেৰাটো চাবলগীয়া, যেতিয়া আপুনি মেকআপ চেকআপ কৰিব লগা হয় তেতিয়া জাষ্ট চালে আকৌ ধুনীয়াকৈ এখন কভাৰ কৰি থৈ দিলে। কিন্তু কাপোৰেদি নাথাকিব বন্ধুসকল। কাপোৰে ঢাকিলে কি হয়, বহুতে ভাবে যে কাপোৰে ঢাকি থৈ দিওঁ কাম হ'ব নেকি, নহয় কাম। কাপোৰে মানে উৰ্জাটো ব্লক কৰিব নোৱাৰে, কাপোৰখনেদি উৰ্জা ব্লক কৰিব নোৱাৰে। গতিকে আপুনি ডাঠ কাগজ আপুনি ল'ব পাৰে, নহ'লে মানে চামৰা, নহ'লে আপুনি চামৰাৰ পৰা বনাব পাৰে, নহ'লে প্লাষ্টিকৰ পৰা আপুনি বনাব পাৰে কভাৰটো। প্লাষ্টিক মানে টিউপাল, অলপ ডাঠ টাইপৰ টিউপালেদি মানে ফ্ৰেমটো বনাব পাৰে। কিন্তু কাপোৰেদি ঢাকি একো লাভ নাই, কাপোৰেদি আপোনাৰ উৰ্জাটো ৰখাব নোৱাৰে। গতিকে বন্ধুসকল আজিলৈ ইমানেই আছিলে। আৰু বন্ধুসকল মোৰ চুটি চেনেলটো আপুনি ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে যদি মোৰ ছাপোৰ্ট কৰে, মোৰ ভিডিঅ'টো মানে বনাই ভাল লাগে বন্ধুসকল। গতিকে বন্ধুসকল বেছি নকওঁ, আজি ইমানেই আছিলে। আকৌ লগ পাম, ধন্যবাদ।